হাইড্ৰলিক সিঙ্গল সিলিন্ডাৰ পেপাৰ প্লেট মেচিনৰ হয় সিঙ্গল সিলিন্ডাৰ এটো সিঙ্গল ডাই হাইড্ৰলিকৰ ডাবল ডাই আৰু সিঙ্গল ডাই ফুল্লি অটোমেটিক কেইবাটা মডেলো আছে এটো মডেল আপোনাৰ সিঙ্গল সিলিন্ডাৰ সিঙ্গল ডাই মেচিন আপোনাৰ ইয়াত সিলিন্ডাৰ এটা থাকিব বাকি যিখিনি প্ৰডাকশন হয় যিখিনি বনে আপোনাৰ পেপাৰ প্লেট এৰিকাৰ পৰা ধৰি গুটেখিনি সৰু ডাঙৰ এটোতে আপুনি বনাব পাৰিব আমাৰ অসমৰ ম্যাক্সিমাম আপোনাৰ যিখিনি প্লেট আছে সৰু হক প্লেট হক ডাঙৰ প্লেট হক 14 12 10 গুটেখিনি এটো মেচিনত আপুনি বনাব পাৰে আৰু ইয়াৰ প্ৰডাকশনটো হেভি হয় কম্পেয়াৰ টু আপোনাৰ মেনুৱেলটোতকে আৰু এটো আমাৰ লোকেল আমাৰ অসমতে ডেলিভাৰ হৈছে মই জাস্ট আপোনাক দেখাই দিছো এটো মেচিনৰ কি বনাব পাৰি কৈ দিছো আপোনাক আৰু ইয়াৰ স্পেসিফিকেশন কি আৰু কিমান ইয়াৰ প্ৰাইস গুটেখিনি আপোনাক কৈ আছো এবিলাক ফেন্সি হয় হেভি ফেন্সি হয় এটো মেচিনত সবতছে বেছি আপোনাৰ ফেন্সিৰ যোনটো প্ৰডাকশন হয় হেতু সবতছে বেছি ভাল হয় কাৰণ এটো হাইড্ৰলিকৰ আপোনাৰ প্ৰেসাৰ হয় আমাৰ অসমত আপোনাৰ 80% ফেন্সি আৰু কেপি যোনটো কেলাপাতা এটোৱে চলে আৰু এটোত আপোনাৰ কি হয় যোনটো হাৰ্ড জিএসএম লাইক আপোনাৰ 350 জিএসএম লৈকে আপুনি বনাব পাৰে এটা প্ৰেছত আৰু যোনটো ফেন্সিৰ কোৱান্টিটি হয় আপুনি এটা প্ৰেছত এটা আপুনি 15 পিস টু 12 পিস লৈকে ফেন্সি হাৰ্ড জিএসএম টো দিব পাৰে আৰু যোনটো কেপি হয় কেলাপাতা এটো যেহেতু পাতলা থাকে কেপি টো আপুনি যোনটো কোৱান্টিটি হয় আপুনি ওয়ান টাইমত এটা প্ৰেছত এক পেকেট হৈ যায় মানে 20 কিলো আপুনি দিব পাৰে তো দেখিছে আপুনি ফেন্সিৰ যোনটো ফিনিশিং হয় কোৱালিটি সবতছে বেস্ট হয় আৰু এটোত আপোনাৰ সেম হাইড্ৰলিক সিলিন্ডাৰ 40 লিটাৰ থাকিব পেপাৰ প্লেটৰ যিখিনি আপুনি বনাব পাৰে ডিসপোজেবল প্লেটৰ সৰু 8 পৰা 4 পৰা 14 লৈকে গুটেখিনি একেটা মেচিনতে বনাব পাৰিব জাস্ট আপুনি ডাইটো চেঞ্জ কৰিব লাগিব পাৰ্টিকুলাৰ যোনটো ডাই বনাই হেতু ডাইটো চেঞ্জ কৰি তাৰ ৰ মেটেৰিয়েলটো আপুনি ইউজ কৰিলে হ'ল এটোত আপোনাৰ মেনুৱেল মোড আছে অটোমেটিক মোড আছে আৰু যোনটো প্ৰডাকশন হয় পাৰ আৱাৰ আপোনাৰ 1200 পৰা 1400 লৈকে পাৰ আৱাৰ প্ৰডাকশন পিস আপোনাৰ আপুনি প্ৰডাকশন কৰিব পাৰে বাট হেতু ডিপেন্ড কৰিব আপুনি টাইমাৰটো ওপৰত যিমানে কম টাইমাৰ দিব 4 সেকেন্ড লেস দেন বা 3 সেকেন্ড হিমানে আপোনাৰ প্ৰডাকশনটো বেছি কৰিব পাৰিব এটো মেচিন আমাৰ ঘৰুৱাৰ যোনটো কাৰেন্ট হল সিঙ্গল ফেজ হেতু মেচিন এটা আপুনি বনাব পাৰিব এক্সট্ৰাকে আপুনি কমাৰ্চিয়েল লোৱাৰ কোনো প্ৰয়োজন নাই মেনুৱেল মেচিনত আপোনাৰ হিটাৰটোৰ কাৰণে অকমান জাস্ট কাৰেন্ট লাগে বাট এটো মেচিন হক ডাবল ডাই হক এটোত আপোনাৰ মেচিনটো অপাৰেট হ'বলৈ কাৰেন্ট লাগে যোনটো আমাৰ ঘৰুৱা কাৰেন্টত আপুনি বনাব পাৰে তো দেখিছে আপুনি ফেন্সিৰ যিবিলাক কোৱালিটি হয় কোৱালিটি যোনটো প্ৰেছ হয় সবতছে টপ মডেল টপৰ যোনটো নচ হয় এটো সবতছে বেস্ট হয় যেটো হাইড্ৰলিকৰ 2SP মটৰ আপোনাৰ গোদৰেজৰ মটৰৰ আপোনাৰ প্ৰেছ পৰে হাইড্ৰলিক সিলিন্ডাৰ সেম ডাঙৰ থাকিব আৰু যোনটো ট্যাঙ্কি থাকিব কেপাসিটি আপোনাৰ 40 লিটাৰ হাইড্ৰলিক ট্যাঙ্কি থাকিব কিছুমানত আপোনাৰ কম থাকে বাট এটোত আপোনাৰ 40 লিটাৰ থাকে যাৰ ফলত কি হয় যোনটো প্ৰেছ পৰে সবতছে হেভি পৰে তো এটো সিঙ্গল সিলিন্ডাৰ পেপাৰ প্লেটৰ মেচিন হয় যদি আপোনাৰ কাৰবাক লাগে ইচ্ছুক হয় আপুনি কন্টাক্ট কৰিব ডিএম কৰিব কন্টাক্ট নম্বৰ দিয়া থাকিব মই জাস্ট অকমান আপোনাক দেখাই দিছো এটো বেক সাইডৰ হয় ডাই চেম্বাৰ থাকিব সিলিন্ডাৰ থাকিব ডাইটো দেখিছে ইয়াৰ যোনটো ফিনিশিং হয় সবতছে বেস্ট আপোনাৰ ডাইটো ওপৰত আৰু মেচিনটোৰ ওপৰত ডিপেন্ড কৰে পেপাৰ প্লেটৰ আপোনাৰ যোনটো প্ৰেছ হয় ডাইটো আৰু মেচিনটোৰ ওপৰত ডিপেন্ড কৰে যিমানে ভাল মেচিন হ'ব যিমানে ভাল প্ৰেছ পৰিব যিমানে ভাল ডাই হ'ব সবতছে যোনটো পাত হ'ব সবতছে বেস্ট আপোনাৰ কোৱালিটি পাত ওলাই সো মই ইয়াৰ যিখিনি কবলগা থাকিল মেচিনটোৰ বিষয়ে মই আপোনালোকক কৈ দিলো আমি সকলো ধৰণৰ ইন্ডাষ্ট্ৰিয়েল মেচিন অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যলৈ সাপ্লাই কৰো ইন্ডাষ্ট্ৰিয়েল সকলো ধৰণৰ মেচিন পাব আমাৰ ওচৰত আৰু তাৰ ৰ মেটেৰিয়েলখিনি পাব যদি কোনোবাই বাই কৰিব বিচাৰে তেন্তে কন্টাক্ট নম্বৰ দিয়া থাকিব আপুনি যোগাযোগ কৰিব অসমৰ প্ৰত্যেকটো জিলালৈ আমাৰ ইয়াৰ পৰা মেচিন যায় আৰু অসমৰ বাহিৰতো ইয়াৰ পৰা মেচিন যায় সো আজিলৈ ইমানে জয় অসম